তহঁতে জুবিনদাৰ গান লগাব খুজিছা নেকি লগাবা নালকে নলগাবি কোনিয়ে তই জুবিনদাৰ গান বন্ধ কৰা মাৰে এক এই এক হৰে এই ৰচোন তহঁতে বুজি পোৱা নাই কথাটো অলপ বুজবা লগা কি আছে মাৰে এক এনেই মাথা বয়া হৈছে তাতে তই আৰু জুবিনদাৰ গান বন্ধ কৰিব দিছা ওলও তই মোৰ দোকানৰ পাই ওলও অসমত জুবিনদাৰ গান সদায় বাজি ৰাখব আৰু আমি বাজেও থাকিম এই তই চাও জুবিনদাক মই ভগৱানৰ লগত থৈ দিছো আৰু ভগৱানৰ দৰে পূজা কৰি আছো আৰু তই জুবিনদাৰ গান বন্ধ কৰিব দিয়া তহঁতক মই গানটোহে বন্ধ কৰিব দিছো শুনবা মানা কৰা নাই নহয় এই তাৰমানে তই কি কবা খুজিছা তহঁতে গান ক'ত শুনি আছা অনলাইনত না অনলাইন নুশুনি আমি কিহত শুনিম যা চাও মোৰ মোবাইলত জিঅ' সাৱন স্পটিফাই সেইগিলাক গান লগাও মই ইটোৱেতো আমাৰ মানুহ চবতছে ডাঙৰ ভুল হৈ আছে জুবিন দাই আমাৰ অসমৰ কাৰণে কিমান কি কৰিলাক অসমৰ কাৰণে গান গাইছি অসমৰ মানুহক কিমান সহায় কৰিছি আৰু ইগলা যি কোম্পানী ইগলা হৈছে গোটাই বাহিৰৰ কোম্পানী আৰু আমি যে এটা গান শুনো এই কোম্পানীৰ কিমান লাখ লাখ টকা লাভ হয় জানানা আৰু সেই লাভৰ পইচা আমাৰ জুবিনদাৰ একাউণ্টত বা জুবিনদাৰ ঘৰৰ মানুহ পনাইতো ইগলাখান পাই আছে কোনোবা দুষ্ট বেলেগ মানুহ এই গানৰ ৰাইটছ মাখা হেন্দৰ নিজৰ নামত কৰি লৈছি গতিকে আমি যদি গান শুনো হেন্দেহে পইচাগিলা পাব না জুবিন দাই যি ইমান বছৰে ইমান কষ্ট কৰি ইমান হোপা গান গালা এই গানৰ পইচা আমি বেলেগ মানুহক ল'বা দিম দৰকাৰ হ'লে আমি কিবা বেলেগ ব্যৱস্থা ল'ব লাগব তথাপি এন্দক পইচা খাব নেদাও বোলোতে আমি জুবিনদাৰ গান শুনতেই লাগব কেনেকৈ শুনিম জুবিনদাৰ গান শুনবাটো মই মানা কৰা নাই এই দৰকাৰ হ'লে অনলাইন বাদ দি অফলাইনত হ'লেও আমি গান শুনবা লাগব অফলাইন কেনেকৈ শুনিম আমি এইয়া এই জুবিনদাৰ যিমান ভাল লগা গান আছে মই ইউটিউবৰ পৰা হওক অনলাইন হওক একবাৰ ডাউনলোড কৰি লৈছোঁ ডাউনলোড কৰা মাখা বাৰে বাৰে শুনি থাকোঁ আৰু যদি তই অনলাইন গান শুনা না যিমান বাৰ অনলাইন গান শুনবি সিমান বাৰে হেন্দৰ একাউণ্টত পইচা সোমাব গতিকে জুবিনদাৰ গানৰ পইচাটো আমি বেলেগক দিবা নোৱাৰো না অফলাইন শুনা কৰিব লাগব তই জুবিনদা তই কিন্তু এইটো সাংঘাতিক কথা কৈ দিলি দেই আমি থৌতে চলি থাকো নিজৰ মাথা নলগাৱে আৰু আমি অনলাইনত জুবিনদাৰ গান নুশুনো আৰু এটা কাম কৰবা লাগব জুবিনদাৰ গানৰ ৰাইট যাতে জুবিনদাৰ ফেমিলি পায় তাৰে কাৰণে আমি প্ৰতিবাদ কৰবা লাগব জুবিনদাৰ গানৰ ৰাইটছ বেলেগক দিয়াত নাই মই শুনা পাইছো আমাৰ চকত বোলে জুবিনদাৰ এটা মূৰ্তি বনাব শুনছো ৰ ময়ো কথাটো কিন্তু কি জানানা একলাই জুবিনদাৰ মূৰ্তি বনালিয়ে নহব ভাল এটা জাগা চাই ফেলে যিকেইটা মানুহ